হে গাইছ আজি আমি মানে আহিছোঁ সৰস্বতী পূজা খাবৰ কাৰণে আৰু আমাৰ মিছনৰ নাম হৈছে মিছন খোৱা মানে আমি চবতে সোমাই আছোঁ মানে খাবৰ কাৰণে আৰু এই গোটেই গেংটো আহি আছোঁ যাই আছোঁ মানে এতিয়া আকৌ অৰুণোদয় স্কুলত আহিছোঁ অৰুণোদয় কলেজ আছে মানে মিছনটোৱে খোৱা ইয়াতে যি পাওঁ সেয়া খাই পেলাই আকৌ যাম মানে কলেজত প্ৰেচিডেঞ্চিটো যাম তাতেও খাম মানে আজি ছাৰ কি কৰিম খাম আজি অকল খোৱা দাদা কি কৰিম আজি খাম একদম এক মিনিট গাইছ মানে আগতে চাই লওঁ আমি পাইনিয়াৰ সৰস্বতী পূজা গাইছ মানে আজি ব্লগটো মানে অলপ ইফাল সিফাল হ'ল মানে আজি মানে লং ব্লগ বনোৱা কোনো মানে আইডিয়া নাছিল তো মানে ফাৰ্ষ্ট মিনি ব্লগ বনাইছিলোঁ সেইবাবে মানে লং ব্লগ পাইনিয়াৰত বনোৱাই নহ'ল তো এতিয়া মানে পাইনিয়াৰত আকৌ হুম চুম পৰি আছে আৰু মানে এনেদৰে সেৱা চেৱা লৈ পেলাই আকৌ মানে পাইনিয়াৰত নিউজ ৰিপৰ্টাৰো আহিছিল তো মানে ছাৰহঁতে কিবা কিবি ক'লে আৰু মানে পিছফালে আকৌ পাব্লিক স্কুলখনত মানে পূজা চলি আছে আৰু গাইছ এতিয়া মানে আকৌ ভাত পানী খাই লৈ পেলাই আকৌ মানে এতিয়া যাই আছোঁ মানে অৰুণোদয় স্কুল ব'লক গাইছ লং ব্লগ আৰম্ভ কৰোঁ মানে ইয়াৰ পৰাই আমি গোটেইকেইটা লগ হৈ পেলাই মানে লং ব্লগৰ পৰিকল্পনা হৈ গ'ল গাইছ অৰুণোদয় কলেজত মানে বহুত মানে এইফালে মানুহ বহুত সেইবাবে আকৌ আহিলে মানে এতিয়া প্ৰেচিডেঞ্চি যাই আছোঁ মানে তাতে মানুহ কমিলে আকৌ খাম মানে আজি মানে মিছনটোৱে খোৱা সেইবাবে মানে আমি গোটেইকেইটা আহি আছোঁ ইফালে ই ব্লগ বনাই আছে ইফালে মই বনাই আছোঁ সেনেকৈ মানে ব্লগ বনাই আপোনালোকক দেখাই যাম আৰু মানে আজি মিছনটোৱে খোৱাটো আপোনালোকে খোৱাই ভিডিঅ' পাই থাকিব এতিয়া আকৌ আহিছোঁ মানে থেমছত তো ইফালে থেমছখন আছে আৰু মানে আমি এতিয়া যাই আছোঁ থেমছত কিন্তু থেমছতটো একো খালে নহয় নাই নহ'ব আৰু অৰুণোদয়টো হোৱা নাই ইয়াতে খালি চাব আহিছোঁ মানে মিছন খোৱাৰ পৰা মিছন চোৱা হ'ল এইবাৰ গাইছ এতিয়া মানে থেমছৰ পৰা ওলালোঁ এতিয়া আকৌ যাই আছোঁ অৰুণোদয় এতিয়া আহি পালোঁ মানে অৰুণোদয় কলেজ তো ইফালে অৰুণোদয় আৰু ইফালে মানে হায়াৰ ছেকেণ্ডেৰী মানুহ চবফালে মানুহ ইয়াতে বা কি হয় নাজানো আৰু অৰুণোদয় আৰু ইফালে মানে অৰুণোদয়ত পূৰা জুবিন দাদাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে তো মানে চবফালে জুবিন দাদা যাইছোঁ মানে খাবৰ কাৰণে গাইছ সৌৰভক লগ পালোঁ আৰু মানে ইয়াতে ইহঁতৰ ইয়াতে আহি পেলাই যাম নেকি ইয়াতে আহি পেলাই মানে খাই দিলোঁ পায়স হ'ল পায়স আৰু এখনে প্লেট মানে আমি গোটেইকেইটাই খাম আৰু ইয়াতো খালোঁ পায়স তো এতিয়া আকৌ যাইছোঁ মানে হায়াৰ ছেকেণ্ডেৰী তো এতিয়া মানে ওলাই আহিলোঁ অৰুণোদয়ৰ পৰা এইফালে মানে হায়াৰ ছেকেণ্ডেৰীত সোমাম তো এইফালে গেং আহি আছোঁ মানে হায়াৰ ছেকেণ্ডেৰী খাদ্য বিভাগ তো এইফালে মানে সুধি আছোঁ হায়াৰ ছেকেণ্ডেৰী চলিত ক'ত মানে খাদ্য বিভাগটো আছে আমি মানে বিচাৰি পোৱা নাই ইয়াতে অলপ বেছি ডাঙৰটো স্কুলখন তো মানে এইফালে বেলেগত হ'ব আৰু এইফালে দেখা পাব কি আছে ফিল্ডত থাকিব নোৱাৰি মানে এতিয়া আহিলোঁ ওলাই কোনফালে ইফালে ব'লা গাইছ আহিলোঁ মানে এতিয়া শুনা পাইছে নেকি মানে এতিয়া যাই আছোঁ প্ৰেচিডেঞ্চিত খোৱাটো হয় নেকি চাওঁ তো মানে মিছন খোৱা আছিল বাট আমি তাতহে খালোঁ আৰু এতিয়া মানে যাই আছোঁ খাবৰ কাৰণে প্ৰেচিডেঞ্চিত আৰু মানে এইছোঁ মানে 2 বছৰ উঠি আছোঁ একেলগে যাম আকৌ মানে প্ৰেচিডেঞ্চিত গাইছ আহি গ'ল মানে আমাৰ বছ আহি গ'ল আৰু মানে এতিয়া যাই আছোঁ প্ৰেচিডেঞ্চি একেলগে চেণ্টাৰত ফটো উঠিব এতিয়া আকৌ যাই আছোঁ মানে প্ৰেচিডেঞ্চি মানে এতিয়া আমি গোটেইকেইটা লোক লাগি যাই আছোঁ প্ৰেচিডেঞ্চি ইফালে ছাৰটো আহি গ'ল আৰু মানে আহি গ'ল এতিয়া মানে আহি পাইছোঁ প্ৰেচিডেঞ্চি আহি গ'ল আৰু মানে ইয়াতে গোটেই চব লোক বহি আছে মৌচাম ওলালে এতিয়া যাইছোঁ মানে পাইনিয়াৰ
তো ফাইনেলি কলেজৰ পৰা ওলাই দিলোঁ আৰু মানে এতিয়া এনেই অলপ ফুৰিব আহিছিলোঁ ইফালে নদী পাৰ মানে নদীৰ ফালে আহিছিলোঁ তো ইয়াতো মানে সৰস্বতী পূজা চলি আছে আৰু কি বঢ়িয়া ভিউ তো এতিয়া মানে গাইছ ঘৰলৈ যাম গাইছ আহি গ'লোঁ মানে ঘৰ মানে আজি গোটেই ঘূৰিলোঁ আৰু মানে চব কলেজতে আজি খাই ফুৰিছিলোঁ কিন্তু গাইছ কম আমাৰ কলেজতো মানে বেছি ভাল হৈছে হয়তো আজি গাইছ খাই ফুৰিছিলোঁ কিন্তু আমাৰতো বেছি ভাল হৈছে আমি নিজৰ কলেজ বুলি কোৱা নাই বাট চাই আমাৰতো বঢ়িয়া হৈছে খানা আহি আছোঁ এতিয়া ঘৰলৈ যাওঁতে বাৰু মই বাছত গ'লোঁ মানে আজি ব্লগটো আধাতে আৰম্ভ কৰিছিলোঁ মানে জষ্টটো মানে আধাৰ পৰাহে উঠিল সৰস্বতী পূজা তাৰপিছত ইয়াতে মানে এতিয়া আকৌ জিতৰ লগত আহিলোঁ জিতে মানে যাতে স্কুটি লৈ গৈছিল আৰু মানে এতিয়া মই আহিছোঁ এতিয়া আকৌ আহিছোঁ ঘৰ আৰু মানে আহোঁতে আহিলোঁ স্কুটি আৰু এতিয়া এইখিনি জিতৰ ঘৰৰ পৰা আহিলোঁ মানে চাইকেলত তো এইফালে ভাস্কৰ পূৰা চাইকেল চলাই আছে আৰু আহি পালোঁ এইটো মানে আমাৰ চখ গাইছ তো গাইছ আজি ব্লগটো এইখিনি আছিল তো লগ পাম অন্য নতুন ব্লগত তো বাই বাই টাটা গাড়ী